হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত বিষয়া ব্যাপক লুণ্ঠন গছপুলি লগাই আৰু টাৱাৰ ফেন্সিং দিয়ে সৰকালে ৭৮ লাখ টকা ব্যাপক পোষ্টাৰিং দুৰ্নীতিগ্ৰস্ত বিষয়া গ্ৰেপ্তাৰ দাবী সৰব ছাত্ৰ সংগঠন উদাসীন কাৰ্বি আংলং সাহিত্য পৰিষদ কেএছএ সদস্যকৰ্মীৰ মাজত ব্যাপক আনন্দ প্ৰিয় ছাত্ৰনেতা চিময়ন ৰংফাৰ ওলাল কাৰাগাৰৰ পৰা মুক্ত আকাশলৈ বোকাজনৰ পৰা সদস্যসকলে বোকাজনৰ পৰা উষ্ম অভিনন্দন জনাবৰ বাবে বাইক ৰেলী কৰি আহি ডিপুত উপস্থিত কাৰ্বি আংলঙত নগৰ সমিতিৰ নিৰ্বাচনৰ বাবে তৎপৰতা মডেল কোড এণ্ড কণ্ডাক্টৰ সন্দৰ্ভত ৰাজনৈতিক দলৰ সৈতে ৰিটাৰ্ণিং বিষয়াৰ বৈঠক নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ পৰ্বতহৰ দুৰ্নীতিত পুত খোৱা কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ আন এক দুৰ্নীতিৰ তথ্য পোহৰলৈ আহিছে এইবাৰ পশ্চিম কাৰ্বি আংলঙত হামৰেন বন বিভাগৰ অধীনত হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী জিলা জুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া দুৰ্নীতিগ্ৰস্ত বিধায়ক গ্ৰেপ্তাৰৰ দাবীত সৰব ছাত্ৰ সংগঠনে কৰিছে ব্যাপক পোষ্টাৰিং কাৰ্বি আংলং বন বিভাগত বৃহৎ কেলেংকাৰী হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত লুণ্ঠন কেৱল টাৱাৰ বেৰ দিয়ে সৰকালে ৭৮ লাখ গ্ৰেপ্তাৰৰ দাবীত জিলাজুৰি পোষ্টাৰিং এখন বাঁহৰ জপনা টাৰৰ বেৰ আৰু কেইজোপামান গছপুলি ৰোপণ কৰিয়ে গোগাসে উদৰস্ত কৰা হ'ল ৭৮ লাখ টকা ২০১২-১৩ বৰ্ষত হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণৰ নামত কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ অধীনত আবণ্টন দিয়া হৈছিল এই বৃহৎ পৰিমাণৰ ধন কিন্তু দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়াৰ লুণ্ঠন ৰাজত এতিয়া ঘন হাবিত পৰিণত হৈছে এই লাখটকীয়া পাৰ্কখন তদানীতন জিলা বন বিষয়া জে.এন. হাজৰিকা নন্দৰাম তেৰণ সহ বন সংৰক্ষক জে.কে. ব্ৰহ্ম ৰেঞ্জাৰ মোহন সিং টিছো আৰু বি.বি. সিঙৰ বিৰুদ্ধে এই বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰি এওঁলোকক গ্ৰেপ্তাৰৰ দাবী ছাত্ৰ সংগঠন সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ চমুকৈ উচুকাই ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত অব্যাহত ৰাখিছে ব্যাপক পোষ্টাৰিং আনহাতে এই সন্দৰ্ভত কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটি বহুত আগতে আমি হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত এটা কেলেংকাৰী এটা হৈ আছে বুলি আমি গম পাইছিলোঁ তাৰপিছত আমি এখন RTI কৰিলোঁ RTI কৰাৰ পিছত আমি তেওঁলোকে ডকুমেণ্টছ দিবলৈ অলপ কিছু মান্তি হোৱা নাছিলে তথাপিও আমি তেওঁলোকৰ পৰা আমি ডকুমেণ্টছ ল'লোঁ লোৱাৰ পিছত আমি চালোঁহি 78 লাখৰ যোনটো ৰিক্ৰিয়েশ্যন পাৰ্ক এখন বনালে আটাইতকৈ দুখ লগা কথা প্ৰথমতে এখন চাইনবোৰ্ডো নাই ইয়াত এখন যে ৰিক্ৰিয়েশ্যন পাৰ্ক আছে আমি যেতিয়া আহি ইয়াত মানুহক সুধিলোঁ যে ইয়াত ৰিক্ৰিয়েশ্যন পাৰ্ক এখন আছে কিছুমান গাঁৱৰ মানুহে ক'বই নোৱাৰে যে ইয়াত এখন ৰিক্ৰিয়েশ্যন পাৰ্ক আছে তথাপি আমি চালোঁহি ইয়াত কোনো ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত এটা ভিকু ভাওনা এটা তেওঁলোকে বন বিভাগে এটা দুৰ্নীতি এটা লিপ্ত হৈছে সেইটো ক্ষেত্ৰত আমি এখন স্মাৰক পত্ৰ আমি দিছিলোঁ ইয়াত আহি যে সেইটোৰ ওপৰত তদন্ত কৰিব লাগে ইমিডিয়েটলি আমি ডেডলাইনো তেওঁলোকক দিছিলোঁ তেওঁলোকে আমাক তদন্ত হ'ব বুলি ক'লে কিন্তু তদন্ত কোনো তেনেকুৱা ধৰণত নহ'ল তাৰপিছত আমি যোনখন চৰকাৰ পৰিৱৰ্তন চৰকাৰ যোনজন আমাৰ অট'নমাছ কাউন্সিলৰ তুলিয়াৰ মহনদেৱে যোনখন প্ৰত্যেকটো মেল মিটিঙত ভাষণত তেওঁ কয় পৰিৱৰ্তন চৰকাৰ চবকা বিকাশ চবকা নিকাশ কিন্তু সেইটো তেওঁলোকে খালি ক'বলৈহে তেওঁলোকে খালি বাকী হৈ আছে সেইটো তেওঁলোকে খালি কয় আমি সেইটো ক্ষেত্ৰত আমি তুলিয়াৰ মহনদেৱকো আমি এখন স্মাৰক পত্ৰ দিছিলোঁ যে সেইটো হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্কৰ নামত এটা ডাঙৰ কেলেংকাৰী হৈছে সেইটো নামত আপোনালোকে তদন্ত কৰক তেওঁ আমাক আস্থা দিছিলে যে আমি ইমিডিয়েটলি আমি সেইটো তদন্ত কৰিম কিন্তু তেওঁলোকে আজি 4 মাহ উকলি গ'ল কিন্তু আজি তাৰিখলৈকে কোনো এজনকো পদত্যাগ কৰিবলৈ সক্ষমতা হোৱা নাই সদৰ হামৰেন চহৰৰ ওচৰত যিটো 78 লাখ টকা ব্যয় কৰি হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণ কৰা হৈছিল কিন্তু যেতিয়া আমি তদন্ত কৰিছোঁ আমি সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদ সজতি দল এটা ডেলিগেশ্যন টিম যেতিয়া আমি স্পটলৈ গৈ পেলাই আমি তদন্ত কৰিছোঁ তেতিয়া আমি দেখিছোঁ যে তাত মানে কোনো তেনেকুৱা চিনে নাই কোনো চাইনে নাই গতিকে ইয়াৰ পৰা এতিয়া প্ৰমাণিত হৈছে যে মানে এই যিটো কাৰ্বি আংলঙৰ যিটো হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক যিটো নিৰ্মাণ নামত যি কেলেংকাৰী হৈছে তাত ফাদিল হ'ল গতিকে আমি
সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ পৰিষদৰ পৰা আমি দাবী কৰিছোঁ যে এই ইয়াৰ লগত যিটো জড়িত থকা এই যিটো হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক নামত যিটো নিৰ্মাণ নামত যিবিলাক জড়িত থকা বন বিষয়া হওক যিবিলাক উচ্চ পদস্থ বিষয়াই হওক তেওঁলোকৰ বিৰুদ্ধে মানে যিটো উচিত যিটো ব্যৱস্থা ল'ব লাগিব আৰু ইয়াৰ লগতে আমি আহ্বান কৰিব বিচাৰিছোঁ অসমৰ যিটো বন মন্ত্ৰী মাননীয় পৰিমল শুক্লবৈদ্যদেৱ ডাঙৰীয়াও তেখেতক আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে ইয়াৰ যিটো হামৰেন ৰিক্ৰিয়েশ্যন পাৰ্ক নিৰ্মাণ নামত যিটো উন্নয়ন নামত যিবিলাক জড়িত যিবিলাক বন বিষয়া তেওঁলোকৰ বিৰুদ্ধে উচিত ব্যৱস্থা যিটো মানে আইনী ব্যৱস্থা ল'বলৈ কাৰণে আমি দাবী উঠাব বিচাৰোঁ এই ক্ষেত্ৰত বন মন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি অভিযুক্ত বন বিষয়া কেইগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই অন্যথা অনাগত সময়ত ভয়াৱহ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও স্পষ্ট কৰি দিয়ে ছাত্ৰ সংগঠনটিয়ে ইপিনে বন বিভাগৰ ফালৰ পৰা এই পাৰ্কত এটি সৰু জুপুৰি ঘৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে চোৱা চিতাৰ দায়িত্ব দিয়া হৈছিল কিন্তু এই বৃহৎ এলেকাত কিমান ভূমি আছে কি গছপুলি আছে ইত্যাদি কোনো কথাই অৱগত নহয় তেওঁ ইপিনে এই একেখন পাৰ্কক আকৌ হামৰেন পাব্লিক গাৰ্ডেন নাম দিও আৰু আন এক আঁচনিৰে আৰু কেইবালাখ টকা আত্মসাৎ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে হামৰেন বন বিভাগ আনহাতে হামৰেন বন সংমণ্ডলৰ কাৰ্যালয়ত বিষয়াৰ অনুপস্থিতিত গাণনিক বিষয়াজনৰো এই সন্দৰ্ভত নাই কোনো সম্যক ধাৰণা উল্লেখ্য যে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে কাৰ্বি পাহাৰত সংঘটিত এনে দুৰ্নীতিসমূহ তদন্ত আওতালৈ আনিবলৈ সক্ষম হ'বনে নে সোণৰ কণী পৰা হাঁহত পৰিণত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সকলো দুৰ্নীতি দেখিও শুনিও চকু মুদি থাকিব সোণোৱাল চৰকাৰ আগন্তুক পবিত্ৰ বৰদিনৰ আগে ওলাল কেএছৰ লগতে জিলাবাসীৰ বাবে ভাল খবৰ বিশেষকৈ ব্যাপক আনন্দ আৰু উৎসাহৰ পৰিলক্ষিত হৈছে কেএছৰ সদস্যকৰ্মী সহিত 16 সংগঠনৰ সদস্যকৰ্মীসকলৰ মাজত কিয়নো প্ৰিয় নেতা চিময়ন ৰংফাৰ ডিফুস্থিত জিলা কাৰাগাৰৰ পৰা ওলাই আহিল মুক্ত আকাশলৈ প্ৰিয় ছাত্ৰ নেতাগৰাকীক আদৰিবলৈ বোকাজনৰ পৰা বাইক ৰেলী কৰি আহি ডিফু কেএছৰ সদস্যসকলৰ সৈতে সন্মিলিত হৈ ছাত্ৰ নেতাগৰাকীক জনালে উষ্ম আদৰণি উল্লেখ্য কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ চিএম তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে ৰাজহুৱা সভাত অসাংবিধানিক ভাষণ দিয়া আৰু উক্ত ভাষণ ফেচবুকত আপলোড কৰাৰ অপৰাধত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি চিময়ন ৰংফাৰক আৰক্ষীয়ে আটক কৰে তুলিৰাম ৰংহাঙৰ ভাতৃ ৰবিৰাম ৰংহাঙে ডিফু সদৰ থানাত তৰা গোচৰৰ ভিত্তিত ছাত্ৰ নেতাগৰাকীক গ্ৰেপ্তাৰ কৰি নিছিল আৰক্ষীয়ে প্ৰায় 11 দিন ধৰি জিলা কাৰাগাৰৰ ৰখাৰ পিছত ছাত্ৰ নেতাগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশ মৰ্মে জামিন লাভ কৰাত ৰেহাই দিবলগীয়া হয় জিলা আৰক্ষীয়ে 16 সংগঠনে মিলি ছাত্ৰ নেতাগৰাকীক জিলা কাৰাগাৰলৈ গৈ অভিনন্দন জনায় ছাত্ৰ নেতা চিময়ন ৰংফাৰক কেএছৰ সভাপতি চিময়ন ৰংফাৰ জামিন লাভ কৰাৰ লগতে জিলা কাৰাগাৰৰ পৰা ৰেহাই পোৱাৰ বাতৰি পোৱাৰ মাত্ৰে উৎসাহিত ছাত্ৰ সদস্যসকল এয়া বোকাজনৰ পৰা বাইক ৰেলী কৰি ডিফুত উপস্থিত হয় যৌথ সংগঠনৰ সৈতে সন্মিলিত হৈ প্ৰিয় নেতাগৰাকীক উষ্ম অভিনন্দন জনায় মধ্যমত আৰু এইটো ক্ৰিছমাছ বতৰত মই I will pray for them to those who have given me love and support so that the Prince of Peace will give them peace, love, and joy at this moment. আৰু মই ইতিমধ্যে আপোনালোকৰ চেনেল মাধ্যমত মই কাৰ্বি আংলঙৰ চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাং আৰু তেওঁলোকৰ যিটো পাৰ্টি বিজেপি পাৰ্টিৰ কাৰণে মই এটা ৰিমাইণ্ড কৰিব বিচাৰিছে যে আমাৰ ইণ্ডিয়া আমি ইয়াত গান্ধীয়ান প্ৰিন্সিপাল আমি বিলিভ কৰে আৰু ইণ্ডিয়া ইজ অলছো ন'ন ফৰ ডেম'ক্ৰেচি কিন্তু যি মোক যোৱা 14 ডিচেম্বৰ ফলছ এলিগেশ্যন দি ফেব্ৰিকেটেড আৰু ইলজিকেল এলিগেশ্যন দি মোক এৰেষ্ট কৰাইছে ইটোহে প্ৰমাণ কৰিছে যে বিজেপি পাৰ্টিটো এটা ফেচিষ্ট পাৰ্টি হয় ডিক্টেটৰশ্বিপ পাৰ্টি হয় আৰু আনডেম'ক্ৰেটিক পাৰ্টি হয় মই এজন মাৰ্ডাৰাৰ নহয় মই কাকো মই মাৰ্ডাৰ কৰিব নোৱাৰে I am a student leader and as a student leader I don't only understand the problems of the citizen of Karbi Anglong Dima Hasao I can also feel
the problems, the sentiment of the Hills tribal. গতিকে মই আজিও মই এইটো কথাই ক'ম, until and unless তুলৰাম ৰংহাংজী প্ৰমিছ দিছিলে যে BLT একৰ্ড তেওঁলোকৰ চৰকাৰ থকা সময়ত স্ক্ৰেপ কৰিব বুলি কৈছিলে আৰু আৰ্টিকল 244 ইমপ্লিমেণ্ট কৰি পেলাই আমাক অট'নমাছ দিব বুলি কৈছিলে। যেতিয়ালৈকে এইটো প্ৰমিছটো আমাক ইমপ্লিমেণ্ট কৰি পেলাই আমাক এইটো নিদিয়ে, তেতিয়ালৈকে আমাৰ মুভমেণ্টটো আকৌ ইন এ বিগাৰ ৱে, ইন এ ডেম'ক্ৰেটিক ৱে আমি আগত লৈ যাম বুলি আজি আপোনালোকৰ চেনেল প্ৰথমত মই কৈ দিব বিচাৰিছে। থেংক ইউ ছ' মাছ। অৰুণ লেথে, আনন্দ ৰাঙৰ ৰিপৰ্ট, কাপ নিউজ। কাৰ্বি আংলং জিলাৰ অধীনস্থ 9খনকৈ নগৰ সমিতিসমূহৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে জিলাখনত সক্ৰিয় ৰাজনৈতিক দলসমূহৰ মাজত এক প্ৰকাৰৰ নিৰ্বাচনী ধুমুহা গা কৰি উঠা পৰিলক্ষিত হৈছে। বিগত 17 ডিচেম্বৰত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে নিৰ্বাচনৰ দিন আৰু অধিসূচনা ঘোষণা কৰাৰ পাছত আজি ডংকামোকাম স্থিত SSAৰ কাৰ্যালয়ত ডংকামোকাম নগৰ সমিতি নিৰ্বাচনৰ ৰিটাৰ্ণিং বিষয়া হাকিম ৰংপিয়ে ৰাজনৈতিক দলসমূহৰ মাজত মডেল কোড এণ্ড কণ্ডাক্টৰৰ ওপৰত এক বৈঠক অনুষ্ঠিত কৰে। অন্য এটা পাৰ্টি বা অন্য কিবা এটা টকা পইচা বিতৰণ কৰা বা অন্যৰ কিবা এটা বস্তু তেনেকৈ যদি দেখিলে বা ইভেণ্টছ প্ৰুফ ফেক্ট প্ৰুফ যদি পায় তেনে আপোনালোকক আমি কমপ্লেইন দিম। সেইটো বিষয়ৰ ওপৰত আপোনালোকক বিবেচনা কৰিব লাগিব। কাৰণ এইটো এক প্ৰকাৰ দেৰিয়ে হৈছে। নিয়মতেতো তাৰ আগতেই কৰিব লাগিছিল। যিদিনাখনৰ পৰা নটিফিকেশ্যন দিয়া হৈছে সেইদিনাখনৰ পৰাই হ'ব লাগিছিল। লগতে অহা 8 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা নিৰ্বাচনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰে প্ৰতি লক্ষ্য ৰাখি শান্তিপূৰ্ণভাৱে নিৰ্বাচনী বৈতৰণি পাৰ হয় তাৰ প্ৰতি ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে ৰাজনৈতিক দলসমূহক আহ্বান জনায়। মডেল কোড এণ্ড কণ্ডাক্টৰৰ গুৰুত্বপূৰ্ণ বৈঠকত নিৰ্বাচনৰ সৈতে জড়িত চৰকাৰী বিষয়াৰ উপৰিও ডংকামোকাম আৰক্ষী চকীৰ সহকাৰী আৰক্ষী বিষয়া বৰ্মন ৰংপি উপস্থিত থাকে। বীৰেন ইংহি ৰিপৰ্ট, কাপ নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Kecengsi abangke empu Yesus Kristus pan jodom lo apen alani pan kugo juru tu bangke ana pan juru ke kedam tan yang kanan utum karbeng long angkang aradutum pan opran pun pen yang kana kapepar ayok dan kolang pan ko jodom tu lo ke bang tuji yang kanan bang tak karbeng long rat ing samjin pen kedu long jia pan opran yang pen yang kadang-kadang tim kekem tuklem sedam ke media pan pendang lokar benglong arat kating turkam ke klem pon di aparman apa yang ka benglong arat tum kehan hempre aparman tu ita non ke banji ning kan nesen pen la so ratum akamata mada kemang alam akam ke cunya pandang na pancor dong lo pendang lok dak ka benglong long ke tu kalbi pendang lok ke kai apa yang ka pre dhormo nim ada nim do ada sombong kita isiret akai som se matha si mong lam thi khai mong lam thi charbo be pinten adar etum nikanan tim kedu mesen pen to klem to dam ki to dam ka do ko be ke klem ka dam amo an ka tu da katikia mole punon kating thola mole punon ba ka hang son le mole punon anam radeng si ka do ta ja kom ro posi hem puji so kristo phan jordom lo ada tan anton ratung atau kematha ke hang alama kam kado ke belang ke pecong dia pan dan dang lok ke itu tum khai doan pada dharma doan pada isiwet aja konklem rapet pen itu longri longpar hoy adu hoy ka cerai pon juga do ya panda ana pada situ oposi da kado panta choklim pen mesen pen ka benglong angkang ra tum isiwet ya kong pen ka benglong angkang aja kong ke thege pan ka khai ka benglong pan ke bang hempre tak pada kutungia pansi dan puji tu pan neli jodom lo Aturkimi Academy Jifu
affiliated to CBSE, New Delhi. Admissions open for Montessori, LKG, UKG, class 1 to 9 for the session 2019 and 20. Facilities like boys and girls hostel, crash babysitter, art class on Saturday and Sunday. Registration forms are available at school office on all working days from first week of December 2018 from 8 a.m. to 1 p.m. Aturkimi Academy Difu, Rukasan Amlapati, Difu 782460. For more queries, please contact at the number given on screen. Free admissions for Montessori students sponsored by Aturkimi Society. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত পথ দুৰ্ঘটনা টংকামকাম উপ আৰক্ষী থানাৰ অন্তৰ্গত টুমপ্ৰেঙৰ বালিগাঁৱত সংঘটিত হয় এই দুৰ্ঘটনা ট্ৰাক আৰু মটৰচাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত যুৱক দুজন থিতাতে নিহত হয় নিহত দুজন যুৱকৰ নাম ক্ৰমে বিমল ক্ৰ বয়স 33 আৰু আনজনৰ নাম ৰাকেশ চাংমা নাকমা বয়স 18 বিমল ক্ৰ খেৰণী থানাৰ অন্তৰ্গত মেজমেজিৰ আৰু ৰাকেশ চাংমাৰ ঘৰ পশ্চিম গাৰু হিলছৰ উল্লেখযোগ্য টুমপ্ৰেঙৰ পথ দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ AS09C5314 আৰু NL07071899 নম্বৰৰ মটৰচাইকেলৰ মাজত সংঘটিত হৈছিল এই ভয়াৱহ দুৰ্ঘটনা দুয়োটা বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত এই ঘটনাত দুজনকৈ যুৱক থিতাতে নিহত হয় এই ঘটনাৰ খবৰ পাই ডংকামকাম উপ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিতেশ্বৰ বসুমতাৰী সহ আৰক্ষী দল উপস্থিত হয় আৰু মৃতদেহ সহ দুৰ্ঘটনাত পতিত দুই বাহনকো ডংকামকাম উপ আৰক্ষী থানালৈ লৈ যায় বঠাতলাংছৰ পৰা জাসন ইংহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং নগৰ সমিতিৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পিছতে পশ্চিম কাৰ্বি আংলঙৰ বঠাতলাংছৰ নগৰ সমিতিৰ নিৰ্বাচনক লৈ ব্যাপক উৎসাহ আৰু তৎপৰতা দেখা গৈছে শাসকীয় বিজেপি দলৰ যোৱা 23 ডিচেম্বৰত বঠাতলাংছ মাইচাম কমিউনিটি হলত অনুষ্ঠিত এক সভাত কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে দলীয় সমৰ্থকৰ 11 জনক প্ৰদান কৰিছে পৃষ্ঠ প্ৰভাৰী নিযুক্তি পত্ৰ বঠাতলাংছ বিজেপি টাউন মণ্ডল কমিটিৰ উদ্যোগত মাইচাম কমিউনিটি হল অনুষ্ঠিত হয় অহা 8 জানুৱাৰীত অনুষ্ঠিত হ'ব লগা নগৰ কমিটি নিৰ্বাচনৰ সন্দৰ্ভত বিজেপিৰ গুৰুত্বপূৰ্ণ সভা টাউন মণ্ডল কমিটিৰ সভাপতি লংকি টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে নিৰ্বাচনৰ উপলক্ষে প্ৰদান কৰি পিছ প্ৰভাৰী নিযুক্তি পত্ৰ 11 জন ব্যক্তিক তেৰণে পিছ প্ৰভাৰী পত্ৰ প্ৰদান কৰে হয় এইদৰে দেখা গৈছে শাসকীয় দল বিজেপিও টাউন কমিটি নিৰ্বাচনৰ বাবে প্ৰত্যেক নেতা কৰ্মীয়ে আত্মনিয়োগ কৰিছে ব্যাপক নিৰ্বাচনী তৎপৰতা তিৱা অসমৰ ভিতৰত বহু লেখত ল'বলগীয়া জনগোষ্ঠীৰ মাজত এটা জনগোষ্ঠীটোৰ আছে নিজা বাৰেৰহণীয়া সংস্কৃতি আছে নিজৰ ভাষা সাহিত্য লোক সাহিত্য তথা আছে সুন্দৰ সামাজিক পৰম্পৰা জনগোষ্ঠীটোৰ নিজা জিলা আছে কিন্তু নাই আন এটা জনগোষ্ঠী কাৰ্বিসকলৰ দৰে মৰিগাঁও জিলাত বসবাস কৰা জনগোষ্ঠীটোৰ বাবে পাৰ্বত্য জনগোষ্ঠীৰ মৰ্যাদা ডংকামকামত সোমবাৰে অনুষ্ঠিত তিৱা সন্মিলিত এইসমূহ বিষয়ে গুৰুত্ব পায় আৰু বিভিন্ন জনে এই সন্দৰ্ভত নিজৰ যুক্তিপূৰ্ণ আলোচনা আগবঢ়ায় নিজাকৈ মৰিগাঁও জিলাত তিৱাসকলৰ হোৱা সত্ত্বেও কিছুমান বিষয়বস্তুৱে একাংশ আত্মসচেতন বোধ থকা তিৱাসকলে বৰ্তমান গুৱাকীকৰণ বিশ্বত নিজৰ অস্তিত্বক বিপন্ন হোৱাৰ অনুমান কৰিছে কাৰ্বিকে ধৰি ৰাজ্যৰ আন জনজাতিৰ দৰে নিজা সম্ভ্ৰান্ত পৰম্পৰাগত সাজ পোছাক আছে নিজৰ সুন্দৰ ভাষা সংস্কৃতি তথা প্ৰাচীন লোক সাহিত্য লোকসংগীত আছে এনে পৰিপ্ৰেক্ষিততো তিৱাসকলৰ যেন বহু কিছু নাই এনে ভাৱত ৰাজ্য তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ তিৱাসকলৰ যোগদানেৰে অনুষ্ঠিত এই সন্মিলিত এই বিষয়সমূহৰ ওপৰত বিশিষ্ট অতিথি তথা
চিন্তাবিদসকলে জাতিটোৰ ভৱিষ্যতক লৈ নিজৰ ভাৱনা উজাগৰ কৰাই নহয় তাৰ পৰা পৰিত্ৰাণ তথা জাতি গঢ়াৰ ওপৰত গুৰুত্ব দিয়ে Yeah, also join general conference apa tanggal ini macam Jiwa Jatiya সংগঠন Kompen Elang Pet Sipin Angso Division Patulo dan Pini Kijudang ni lo Angso Division no ngangke Karbiolo Thomas Council Honorable CM Damang ang Hajan Chief Guest Assamese Bailo si Tame Alang ni ane dili kidang kenang chot jani si alang kidang kitong lunod lo sila solar nili lapen nili homos di long si ang so conference do si nili gopai busi sitir no je ang so conference pini open session ane along nang si tong lun ben nili radang no etheni tekela tiba khai according ni open dalam thi etheni adi chi kilong chupa choilong ta kening samolo বিশেষ প্ৰতিবেদক কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ